দুহিতা ধাৰাবাহিকখনৰ আজিৰ খণ্ডত কি হ'ব সেয়া মই ক'বলৈ ওলাইছোঁ আৰু লগতে দুটামান কথা ক'বলৈ ওলাইছোঁ। নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনাক মোৰ চেনেললৈ। পাষ্ট লাইফটো পাষ্ট লাইফে হয়, কিন্তু পাষ্ট লাইফ যেতিয়া প্ৰেজেণ্ট লাইফত আহে তেতিয়া প্ৰেজেণ্ট লাইফটো বৰবাদ কৰি দিয়ে। যাৰে পাষ্ট লাইফ নহওক, ল'ৰাজনৰ পাষ্ট লাইফে হওক বা ছোৱালীজনীৰ পাষ্ট লাইফে হওক, যদি পাষ্টটো প্ৰেজেণ্টত আহে তেতিয়া সেইটো সহ্য কৰি লোৱা বা সেইটো একচেপ্ট কৰি লোৱাটো বহুত টান হয়। প্ৰথমতে যেতিয়া ভাল পোৱা ষ্টাৰ্ট হয় তেতিয়া পাষ্ট লাইফটো একচেপ্ট কৰি লোৱা যায় আৰু সেই পাষ্ট লাইফটো একচেপ্ট কৰি আগবঢ়া যায়। কিন্তু যদি প্ৰেজেণ্ট লাইফটো বৰবাদ কৰিবলৈ, যদি প্ৰেজেণ্ট লাইফত যদি পাষ্ট লাইফৰ মানুহ বা কথা তেনেকুৱা আহে, তেতিয়াহ'লে প্ৰেজেণ্ট লাইফটো দুয়োটাৰে ৰিলেশ্যনটো বেয়া হৈ যায়। আৰু দুহিতা ধাৰাবাহিকখনত আমি সেয়াই দেখা পাইছোঁ যে শিৱম, বিকি আৰু দুহিতাৰ মাজত আকৌ আহিছে। বিকিয়ে দুহিতাৰ আগৰ কথাবোৰ সকলোবোৰ গম পাইছে আৰু সেইটো কথা এইটো মই হ'লেও বিকিৰ ঠাইত সেইটো একচেপ্ট কৰি নল'লোঁ হয়, বা আপোনালোকেও যদি বিকিৰ ঠাইত থাকিলে হয় তেতিয়াহ'লে আপোনালোকেও সেইটো একচেপ্ট কৰি নল'লে হয়। প্ৰেজেণ্ট লাইফটোত আমি এটা বেলেগ মটিভ লৈ এটা নতুন ৰিলেশ্যনত আমি থাকোঁ, কিন্তু পাষ্ট লাইফ যেতিয়া প্ৰেজেণ্ট লাইফত আহে সেইটো একেবাৰে বৰবাদ কৰি দিয়ে। আৰু অন্তৰাৰ যিটো কাহিনী, সেই অন্তৰাই নিজৰ পুতেককে অনুৰাগকে নিজৰ মাক দেউতাকৰ এগেইনষ্টত লৈ গৈছে আৰু তাইৰ যিটো কেৰেক্টাৰ, সেই কেৰেক্টাৰটোৰ দৰে বোৱাৰী আমাৰ সমাজতো বহুত আছে। আৰু আমি ইতিমধ্যে বহু কথাই গম পালোঁ, ধাৰাবাহিকখনৰ পৰা চাই বহু কথা শিকিবলগীয়াও আমি পালোঁ। আৰু দুহিতাৰ মাক দেউতাকেও এইটো কথা চিন্তা কৰিব যে দুহিতাৰ যিটো পাষ্ট লাইফ, সেই পাষ্ট লাইফটো প্ৰেজেণ্ট লাইফটো বৰবাদ কৰিব নেকি। বিকি আৰু দুহিতাৰ যিখন সংসাৰ, সেই সংসাৰখনত আউল লগাব নেকি শিৱমে, সেই কথাটো দুহিতাৰ মাক দেউতাকে ভাবিব।